গুড মৰ্ণিং গাইজ সকলোকে মোৰ নতুন এটা ভিডিঅ'লৈ আপোনালোক পুনৰ স্বাগতম জনালোঁ মাস্ক তো ক'ত আছিলোঁ স্বাগতম জনালোঁ তাৰপিছত হৈ গ'ল কি মানে গাড়ীখন এৰি দিছিলে তেনেকৈ আকৌ মানুহখন চাই থাকে ন বকিয়াই গৈছে তাৰপৰা হেৰি আপোনাৰ মানে মেইন লক্ষ্যটো হৈ গ'ল কি ৰাস্তা এইটো নহয় মানে ৰাস্তা লক্ষ্য নহয় মানে আজি ভিডিঅ'ৰ দৃশ্য মানে মই দেখাইছোঁ যে ইয়াত মাছ মেলি দিলে আপুনি শ'ল মাছ যদি মেলি দিয়ে পোৱালি দিয়ে পোনাতেই আপোনাৰ শ'ল মাছ ডাঙৰ হৈ একদম ধেই একদম সেইবিলাক কথা বাদ দিয়ক মাৰগুলিখিনি নবনাই আৰু ন এতিয়া মেইনকৈ হৈ গ'ল কি আজি মেট্ৰিকৰ ৰিজাল্ট দিলে আজি চবফালে হুলস্থুল হাহাকাৰ পূৰা মহাভাৰত পূৰা মানে ৰামায়ণ মহাভাৰত পূৰা এতিয়া ডেঞ্জাৰ হৈ আছে এতিয়া চবফালে পাৰ্টি চবফালে একদম ডেঞ্জাৰ চবফালে খাট্টা তো হেৰি হৈ গ'ল মেইন কথাটো হ'ল কি যে আজি পূৰা হুলস্থুল কিমান পালা মোৰ ছোৱালীয়ে পালে আপোনাৰ 91 বা 93 কিবা এনেকৈ পালে মোৰ ল'ৰাই পালে ইমান 95 মোৰ ল'ৰা ছোৱালীয়ে পালে 60 ইমান আমুক ধেৰ কিবা কিবি কৈ থাকিব ধেৰ কিবা কিবি এখন দেই তাৰপৰা আজি এতিয়া ক'লে আজি যে কি বুলি কয় এইবিলাক হৈ আছে দুদিনমান পাছত চাব কি নাই মই মোৰ নিজৰ পাৰ্চেণ্টেজ মাৰ হাপত কচম চাই কৈছোঁ মই নিজৰ মোৰ পাৰ্চেণ্টেজ পাহৰি থাকিলোঁ মই কিমান পাইছিলোঁ মই মেট্ৰিকত আজিৰ পৰা 4 বছৰ আগত মই নিজে পাহৰি থাকিলোঁ কি আছিলে মেট্ৰিকত হায়াৰ ছেকেণ্ডেৰীটো পাহৰি থাকিলোঁ হায়াৰ ছেকেণ্ডেৰী দিছিলোঁ হায়াৰ ছেকেণ্ডেৰীটো পাহৰি থাকিলোঁ নাই এইবিলাক মনত নাথাকে মেট্ৰিকৰ পাৰ্চেণ্টেজ তোমাৰ একোত কাম নাহে ডাইৰেক্ট মই কৈছোঁ ভাই একোত কামত নাহে বাকী যি কথা যোনে যি কয় মোৰ মতলব নাই মই গাধা গৰু মই এটা হেৰি হয় মই ঠিক আছে হয় মোৰ কিন্তু মই নাজানো যে পাৰ্চেণ্টেজ কিবা কামত আহিব কিহৰ কামত আহিব মেট্ৰিকৰ পাৰ্চেণ্টেজ লৈ কিনে চাকৰি এটা লৈ দেখাওক ভাল চাকৰি এটা যদি দিয়ে সেইবিলাক হেৰিয়ে পাব আকৌ চিকিউৰিটি কৰি চকীদাৰ পাব আকৌ কিন্তু ভাল চাকৰি এটা যদি পাই যোৱা মেট্ৰিকৰ পাৰ্চেণ্টেজ যদি তুমি চাকৰি এটা দি দিয়ে মই মানি যাম ডাইৰেক্ট কথা নেপায়ে একো কামত নাই তুমি এতিয়া মোক কোৱা ঠিক আছে পাইছে ভাল কথা পাব লাগে নকওঁ যে পাব নালাগে কিন্তু যে মানে ইমান হুলস্থুল হাহাকাৰ কি কাৰণে দৰকাৰ নাই 9ত পাছ কৰিলে 9ত কওঁ নাই 9ত গৈ পেলাই চেলিব্ৰেট ভাই 9ত কেলৈ নকয় এইটো তোমাৰ যোৱা বছৰ নালাগে যোৱা বছৰটো নিউজত দি দিব তাৰ আগৰ বছৰ কোনে মাৰিছিলে ফাৰ্ষ্ট মানে তোমাৰ ষ্টেণ্ড গৈছিলে অসমৰ ভিতৰত নাম জানিব নেকি দুটা মানে জানিব বাকী কোনো নাজানে চবে পাহৰি থাকিলে সেইটোতো সিহঁতৰ ঘৰততো হাহাকাৰ চলি আছিলে এতিয়া চাগে তাৰ একে পাৰ্চেণ্টেজ আছে বা নাই থাকিব পাৰে এইটোৱে ইমান হেৰি কৰি লাভ নাই মানে মা কি আৰু মাতি লৈ এতিয়া ইয়াত কঠুৱাই আছোঁ মই ইয়াত ৰখি আছোঁ ইয়াতে মাতি ল'লে এডোখৰলৈকে ওলাই মই গৈ আছোঁ বুলি ক'লে দেই ফোন মাৰি দিবি বুলি কৈছে মানে ওলাই আহিলে ফোন মাৰিবি ক'লে ঘৰৰ পৰা ইয়ালৈকে ফোন মাৰি আহি আছোঁ নাই ৰিচিপ্টৰ দুয়ে কথা কাটি দিছে গোটেইকেইটা কি ক'ম বাৰু এতিয়া ঘৰলৈ যাওঁগৈ নে কি ক'ম জানো তই সোমাইছিল নেকি তোলা নাই সোমোৱা তাৰপৰা সেইটোৱে আৰু মানে মেইনকৈ পাৰ্চেণ্টেজৰ কথা কৈছিলোঁ একদম ফৰক মা কৈছোঁ মই সঁচা কথা কৈছোঁ নাজানো বেলেগে কিমান পায় বহুত ভাল কথা পাব লাগে মনটো ভাল লাগে হয় মোৰো ভাল লাগিছিলে মই পুখুৰীত জঁপিয়াই দিছিলোঁ কিন্তু লাভ নাই একো তিনকা ফৰক নাহে একেই নৰ্মেল জীৱন চাকৰি এটা পাব নাপায় সেইটোতো দূৰৰ কথা বহুত দূৰৰ কথা কোৱালিফিকেশ্যন লাগে তোমাৰ যদি কোৱালিফিকেশ্যনেই নাই তুমি মাৰ্কছ লৈ লাভ নাই মা কচম তোমাৰ যদি এইটো নাই এই কাগজত তোমাৰ লিখা নম্বৰে তোমাৰ একো কামত নাহে চিধা কথা আৰু ইমান জ্ঞান দি কোনো নাচায় বা এইকেইটা চাওক ঐ কি পালি ৰক কালা পাৰ্টি খোৱা তই কিমান তোৰ কিমান তোৰ কিমান হেৰি ক কালা ডিভিজন ক ছেকেণ্ড একো কেছ নাই পাছ কৰিলি তই কেনেকৈ পালি নকল ল'ৰাকে মাৰিলি নকল নাই মোক ঐ পুল কিমান পালি আগাৰ নকল মাৰিলি আধা নকল নাই মোক এইটো কেনেকৈ ফাৰ্ষ্ট পাই গ'ল কেলা ঐ মই যাওঁ ৰচিব দাম যাওঁ কল যাওঁ ৰক মই যাওঁ গুড আফটাৰনুন গাইজ গুড ইভিনিং কি ইভিনিং হৈছে এতিয়া আফটাৰনুন নহয় লাইফ ষ্টাইল চেনেলত আপোনালোকক পুনৰ এবাৰ স্বাগতম জনালোঁ আমি ইয়াত দাঙি দিয়া
ঐ বসলাম দেই কেলা ডাইৰেক্ট কথা পাতি ডাইৰেক্ট কেলা মেলা চব চলিলে ডাইৰেক্ট লাইফষ্টাইল চেনেলটো বেয়া নাপাব আপোনালোকে দেই চাই মানুহ আহিছে মেট্ৰিক পাছ কৰি আহিছে আজি নাই ন পুৰা মেট্ৰিক পাছ কৰি আজিকালি মুখত ফাৰ্ষ্ট ডিভিজন মাইছম 6টাত লেটাৰ মোৰ বহুত কেটাৰ মই ষ্টেণ্ড কৰিলো ষ্টেণ্ড মোক যে মই ইমানেই পাছ কৰিলোঁ মোক মাষ্টৰনীয়ে কৈ দিলে মানে তুমি আজি স্কুল আহিব দৰকাৰ নাই স্কুলখন আমি তোমালোকৰ ঘৰলৈ লৈ গৈছোঁ ঐ দাঙি দে না চবৰে জোচ চাং আমাৰ এইবিলাক চলি থাকে মানে মেট্ৰিক পাছ কৰা হৈ গ'ল ন আজি মানে চব হৈ গ'ল ন এই চলি আছে সেইকাৰণে ডালে না গুৰমিত তুম হে পাঠ ডালে না পাঠ ডালে না মই ভিডিঅ' বনাইছোঁ তো আমি এতিয়া এনেই ওলাই যাওঁ এফালে মানে কলে যাওঁ কি কথা আমি তেল কি কৈছা মাগিয়া কি কৈছিলি তো আমি মানে এতিয়া তেল এইটো এটা আহি আছে চিনটো ব্ৰইলাৰ এই এক জীৱনত মানুহটো দেখি নাপাওঁ গাঁও ল'ৰা হয় যদি আৰু দেখি নাপাওঁ ই গাঁৱৰ ল'ৰা হ'ব পাৰে কিন্তু গাঁৱত মই এদিনো নেদেখোঁগে ইয়াক আপোনালোকৰ যদি হিন্দুস্তান লিভাৰ কিবা বস্তু থাকে ইয়াক কণ্টেক্ট কৰিব সোমাই গ'লো ফলাফলি চিষ্টেমটো হৈ যায় মানে অলপমান আমি মানে কি ব্ৰইলাৰ তাক কাম এই নাহে এই বহুত চিয়ানা আছে নেকি তো মানে এইযোৰ জোতা চবেই পিন্ধে এইযোৰ জোতাযোৰ মানে কি কৰিছে জোতাযোৰ চবেই পিন্ধি থাকে জোতা চব জেপতে এইযোৰ জোতা আগত দেখাইছিলোঁ মই জোতাযোৰ আহিও কৈছিলে ল বুলিও ক'লে ইও মোক ক'লে কিন্তু যিমান দাম হৈছিলে যে ল'বলৈ ইচ্ছা নহ'ল মানে মানে তেল নাই এখনত কি কৰা নোৱাৰিবা সোঁৱৰণি কুঁৱলী মেট্ৰিকৰ ৰিজাল্ট দিলে যাৰে তাৰে ঘৰত সোমাম আৰু মিঠাই খাম গান গালে নে লাগে তুমি নাজানা নান লেলে ঐ He is very busy. Zoom নহয় Just a little bit busy. তো লাইফষ্টাইল চেনেলত আপোনালোকক স্বাগতম জনালোঁ বঢ়িয়া পাৰিছে মানে শিকাই দিছোঁ যে অকণমান মানে মই ইয়াক অকণমান শিকাই দিছোঁ ন আজিকালি সি অলপমান পাৰে মানে আগতে নোৱাৰিছিলে মানে শিকাই দিম অকণমান সেইকাৰণে অকণমান পাৰে তো আপোনালোকৰ মানে তো আপোনালোকে চাব পাৰে মই কোলা হৈ গ'লোঁ আপোনালোকে দেখিব পাৰে মই কোলা তো দেখিছেই এইটো স্ক্ৰীনশ্বট মই ল'ব লাগিব পূৰা একদম এনেকৈ কৈ কিনে স্ক্ৰীনশ্বট এটা লৈ ল'ম মই ধুনীয়া লাগিছে মানে মুখমান ধুনীয়া নালাগে মানে কোলা দেখি পাইছোঁ নহয় সেইকাৰণে ভাল লাগিছে মানে আৰু এইটো পুলত যে এইটো পুলটো মানে অকণ হেৰি হয় এতিয়া ইয়াত ঘোঁৰা ওলায় ৰাতি বগা ঘোঁৰা ওলায় এইটো পুলত অঁ বঢ়িয়া এই ইয়াত হত হে মুতিছেহি ইয়াৰ প্ৰেম হৈ গ'ল গাইছ প্ৰেম হৈ গ'ল ইয়াৰ পূৰা মাইকী ফোন মাৰি আছে ইয়াৰ প্ৰেম হৈ গ'ল চল প্ৰেম হৈছে প্ৰেম এনেকুৱাই বস্তু বেচাকা প্ৰেম আমি গৈ আছোঁ এতিয়া বাবু দোকানৰ শিৱধাম ফালে মানে শিৱধাম ফালে বাবু দোকানলৈ ব্ৰেক নাই ব্ৰেক নাই ভালনে অঁ উৰাই নিদিবা এক্সিডেণ্ট ডোণ্ট প্লিজ আমি দেখিছে উৎপাত নকৰিবা দেই আমি কৈছোঁ মানে কেলৈ আমি উৎপতীয়া তোমালোকে উৎপাত নকৰিবা প্লিজ ভেৰি ন' প্লিজ উৎপাত কৰিলেও হাতত পলিথিন এখন পিন্ধি ল'বা মানে হাতখন ফলা আকৌ পলিথিন ফাটিব যেতিয়া প্ৰথম সেইকাৰণে অঁ এই দেখিছোঁ কি মই ক'ত ধৰোঁ
ঐ কৃষ্ণ এইবিলাক চলি থাকে আমাৰ ইয়াত আপোনালোকে প্লিজ ডোণ্ট ট্ৰাই এট ইয়ৰ হোম কিয়কি মানে আপোনালোকে সেইটোৱে সেইকাৰণে নকৰিবা ট্ৰাই নকৰিবা সেইটো 130 মানত আমি লিন কৰি দিওঁ এনেকৈ হাই সবাই হাই দি গৈছে আমাক এইয়াই গৈ আছোঁ লগ পাই আছোঁ আপোনালোকৰ তাত পানী বোকা দেখিব যে এইকেইটা অনৱে পগলা দেখিলোঁ ডাইৰেক্ট পগলা কেছ নাই বেলেগ একো পগলা ডাইৰেক্ট পগলা অঁ গান গাইছে ৰূপালী নবজাবি মানে মা ঐ যাক ছোৱালী চাচু মা মা চাচুমা দীপ মইনা চাচুমা অঁ দিছৰি দীপ মইনা মা কয় তোমালোকৰ চাচুমা ছোৱালীবিলাক কি অথৈকে যা শুন যা দা খোজকাঢ়ি গৈছে বেচা এই যাচোন যা থৈকে যা বেছি যা খোজকাঢ়ি গৈছে পাবকে ইমানো তেনেকে নাই আমাৰ মাকতকে ডাঙৰ হ'ব কোন ঐ সমান পাব কোন ঐ অঁ বঢ়িয়া ঐ এডাল তাৰ নুচুবি ক মা কৈছে মই দিবি ইমান তলতে পৰিছে দিয়ে ৰেচিপি প্লিজ চেক দিছ মানে বঢ়িয়া ৰখ চান্দা দে আমি এতিয়া চিধা চিধি কথা চান্দা বেটেক ৰিক্সাত বহিম দাদা দাদা শিৱধাম যাব দাদা ককাইদেউ ককাইদেউ মানে শিৱধাম যাব ককাইদেউ শিৱধাম নাযাওঁ ককাইদেউ তোমাৰ নামটো তোমাৰ নামটো ককাইদেউ নেজানো কি লিখা নেজানো নকওঁ ইয়াৰ নামটো তো আমি এতিয়া গৈ আছোঁ ব'লা এনেকৈ বাহন পাই গ'লোঁ আমি দেখিছা আমি মানে অলপমান ঐ কেলা বহিব দে আমি মানে পানীগুণ্ডা আমি ডাইৰেক্ট এনেকৈ দম দি কিনে স্কুটি লৈ লওঁ যাওঁগৈ ডাইৰেক্ট পানীগুণ্ডা হয় যে আমি সেনেকৈ ঐ ৰখ আহিছে আহি পানীগুণ্ডা হয় ন আমি এইটো বাবু কৈছিলে বোলে পাঞ্জা চলি আছে ডাইৰেক্ট আহি কিনে একো নাই আলু লগত পাঞ্জা এই নকবা একো অকল পাঞ্জাই চলে মানে আলু লগত লৈছ কি হৈছে চোন মাৰি দিব পাৰে আমাৰ এইবিলাক শিৱধামৰ লাইফ ষ্টাইল মানে কি কি যে এইবিলাকে হৈছে মানে হৈ যায় আন্ধা কোলা মোলা দেখি পাইছোঁ মই কোলা ইমান নহয় কোলা নহয়তো আলু খেলোঁ খেলিবি দিবো ভিডিঅ' হৈ আছে আন্ধা হৈ থাকিলে মানে স্ক্ৰীণত চুই দিবি আলু আহিবি নাই কাইলৈ মোৰ লগত এটা খেলোঁ পাৰিলে কিন্তু সাবস্ক্ৰাইব কৰি দিব কতো চাবি এই নকৰিব দীপুন আগে মই কম ৰ হেৰি চিধা ৰেডি কৰ গৰা আনসাবস্ক্ৰাইব কৰি দিব পাৰিলে নাই যোৱা হাত কেলে উঠা চুট মাৰি কি গটা আনসাবস্ক্ৰাইব কৰি দিব গল ইয়েস এ দেখি যাওঁ এইবিলাক দেখি যাওঁ ডাইৰেক্ট এইটো জিম কৰিব নোৱাৰে এইটো
মোৰ চা ইয়া বেলেগ ঐ এইডোৱান দেখাই দেচোন দুদিন টিম গৈ কিনে অকল বডি দেখাই নেকি এইডোৱান চাবি মই এতিয়া লণ্ডন যাওঁ লোৱা সেফটি পাৰপাস লিছে ন মই হয় নাই হেল্ল' গাইজ ফাইনেলি ৱেলকাম ফাইনেলি ৱেলকাম টু আমাৰ চেনেলটো সো ভিডিও চেনেল সাসপেন্ড কৰি দিব কেলা সুপন হে কাণ্ড কোন নি গানা নে খাবি উঠা দি বুটেয়া মোসো গাইস তো মানে এনেকে মোসো উড়া লাগে পিনলে হ্যাঁ হেলমেট পিনলে মোক ভাল লাগে মোক ভাল লাগে তো গে লাগে গে হয় তই গে মোৰ ফিল হৈ যাং তো গাইস এনেকে এইবিলাক মানে মোক কলো নেকি তোম নাম নাহাকতে যাও বুলি এনেকে না থাক ঠেট টেকা এটা বেলেগ কথা ঠেট এইবিলাক কথা এইবিলাক উলিয়াই থাকে ন জড়িত ঠিক আছে মাল এই নাচাওঁ মই এইবিলাক নাচাওঁ মই বেয়া পাওঁ মই এতিয়া ডাইৰেক্ট ফ'কাছ কৰিছোঁ মই আই ফ'কাছ অন মাই গ'ল ড্ৰিম য়েছ ড্ৰিম ইয়া হ'ল নট হ'ল ন গ'ল অনলি গ'ল জিঅ' if you focus on your goal then you get many hole গ'ৰ পৰা আমি মোবাইল লাগি গ'লোঁ এতিয়া আমি ভিডিঅ' বনামেই চিধা কথা ভাই ভিডিঅ' বনামেই ইয়াত কিন্তু স্ক্ৰীণত দেখি পোৱা নাযায় কেনেকুৱা দেখি আছে আমি ভিডিঅ' বনামেই বেলেগ একো কেছ নাই কিন্তু এইটো ঋষিদাই জানিব দেই কেনেকৈ লগায় এনেকৈ কৈ কিনে ভয় লাগে ন নতুন বাইক অঁ হৈ গ'ল টিপ টপ become true comes true finally don't forget to like to গাইজ আমি ইয়াত আমি ৰখি আছোঁ এনেই ৰখি থাকোঁ এনেকৈ ৰখি থাকোঁ মানে আমাৰ কাম ধান্দা একো নাই নহয় এনেকৈ ৰখি থাকিব লাগে তো আপোনালোকক এখন স্পেচিফিকেশ্যন কৈ দিছোঁ এডাল নকোৱাতে লাজেই পাম এনেই লাজ পাম মই ইউটিউবত নকওঁ হেণ্ডেল বুলি কয় ন এডাল হেণ্ডেল বুলি কয় আৰু চাবি পায় নেকি ইয়াত অঁ মই ফিংগাৰ প্ৰিণ্ট দিয়া বুলিছিলোঁ মন্দিৰত এইটো সময়তে আমাৰ এইটো মানে বজায় আৰু এইটো বজায় ঐ চেণ্ডেল নলুকা ঐ নকওঁ আলু চেণ্ডেল মা কৈছোঁ আলু চাবি নীলমৰ লগত মই কৈ দিম ভিডিঅ'ত নীলমৰ লগত চবি বেয়া পাম নীলমৰ লগত কাটি দিম এথ নিদং ঠিক আছে